নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি ভাল খবৰ। খবৰটি শুনি আপোনালোকে নিশ্চয় ভাল পাব। তো বেছি বকাবকি বাদ দি বলক ভিডিঅ'টিৰ মাজলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আপোনালোকৰ জনপ্ৰিয় ধাৰাবাহিক সূৰুযমুখীত পৰি চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেত্ৰী চেষ্টা চৌধুৰী বিবাহবাসত আবদ্ধ হৈছে। হয় বন্ধুসকল, ঠিকেই শুনিছে, চেষ্টা চৌধুৰী বিবাহবাসত আবদ্ধ হ'ল। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন উঠিছে চাগে, দৰাজন কোন? জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। বন্ধুসকল, চেষ্টা চৌধুৰীৰ দৰাজনৰ নাম হ'ল সুখবীৰ সিং। তেখেত এজন পাঞ্জাবী যুৱক হয়। এয়া চেষ্টা চৌধুৰীৰ বিয়াৰ ক্লিপ আপোনালোকৰ সন্মুখত আগবঢ়াইছোঁ, চাই লওক। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। কইনা সাজত পৰীক খুবেই মৰম লাগিছে আৰু দুয়োজনকে খুবেই ভাল লাগিছে। আৰু আমাৰ চেনেলৰ পৰা শুভেচ্ছা জনাইছোঁ। তেওঁলোকৰ যুগ্ম জীৱন খুব সুন্দৰ হওক আৰু সুখেৰে ভৰি পৰক, তাৰেই কামনা কৰিলোঁ। আৰু বিবাহৰ কিছু সুন্দৰ মুহূৰ্ত আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ। বন্ধুসকল, সূৰুযমুখী ধাৰাবাহিকখন চাই আপোনালোকে কেনেকুৱা পায় কমেণ্ট এটা কৰি জনাব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ। পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক। বুজি পোৱাৰ আগতে